थाइजौगुरि चिनजानि बर' थाइजौगुरि जुथुमा बर' थाइजौगुरि दुलुर बसुमतारी नारायण हेम्ब्रम एक नং गंगिया बाहामणि सोरेन गंगिया शर्मिला मुर्मु गंगिया मनिलाल औवारी सोरांफारा थमास बसुमतारी महेन्द्रपुर गावदा এটা আরনাইদি আদৰৰ কাৰণে মই আমাৰ মহিলা মৰ্চাৰ কাৰ্যকৰ্তাক অনুৰোধ কৰিছো। UPPL একগোট হলে তারা মানে খুব ক্ষতি নহব, কারণ যে ভোটিং স্ট্রেংথ আমি দেখিবলৈ পাওঁ ইয়াৰ 65% জেনেৰেল ভোট না, তাৰপিছত 35% ST ভোট। STৰ ভিতৰত আমাৰ বিজেপি কমচে কম 10-15% আহি যাব। গতিকে আমাৰ জিকাটো খাটাং, বেলেগে কোনে এইটো এফেক্ট কৰিব নোৱাৰে। অধীনস্থ এই ঠাইগুৰি এল পি স্কুলৰ এই প্ৰাংগণত আমি এটা জইনিং প্ৰগ্ৰাম কৰিছোঁ। এইটো অৰ্গেনাইজ হৈছে আমাৰ ফচুক মণ্ডলৰ সভাপতি ৰমাকান্ত ব্ৰহ্মই অৰ্গেনাইজ কৰিছে। ইয়াত আমি দেখিছোঁ প্ৰায় 600 বেধি মানুহে ইয়াত যোগদান দিছে। ইয়াত বড়ো, ৰাভা, আদিবাসী মানুহ যোগদান কৰিছে। বিজেপি দিল্লীতো চৰকাৰ আছে, অসমতো চৰকাৰ আছে, ইয়াতো আমাৰ 50-50 চৰকাৰ আছে। গতিকে বিজেপি কাম কৰা যে নেতৃত্বৰ যে ষ্টাইল, উন্নতি যে কাম কৰিছে, তাত ৰাইজে আকৃষ্ট হৈ পেলাই বিজেপি যোগদান কৰিছে। গতিকে মই ৰাইজক আকল লৈছোঁ আমাৰ পাৰ্টীৰ তৰফৰ পৰা, আৰু চবকে ধন্যবাদ দিছোঁ। আমাৰ বিজেপিৰ বিশ্বাস ৰখাৰ কাৰণে চবকে ধন্যবাদ দিছোঁ। আজি ইয়াত 600ৰ বেছি মানুহবিলাক যোগদান আছে। আৰু বহুতে অহাৰ ৰাস্তাত আছিল, কিন্তু ৰাস্তাৰ কেইটান মানে এইটো বাধা দি ৰাখিলে, আৰু তথাপি আমাৰ ঠিকেই আছে, তেওঁলোকে চব আহি যাব। ইয়াত আমাৰ BPFৰ এক্স BPF যিবিলাক BPF থাকিছিলে, আৰু UPPL এক্স UPPL যিলৈকে UPPLক বেয়া পাই এৰি থাকিছিলে, তেওঁলোকে আমাৰ ইয়াত বিজেপি যোগদান দিছে। UPPL একগোট হলে তারা মানে খুব ক্ষতি নহব, কারণ যে ভোটিং স্ট্রেংথ আমি দেখিবলৈ পাওঁ ইয়াৰ 65% জেনেৰেল ভোট না, তাৰপিছত 35% ST ভোট। STৰ ভিতৰত আমাৰ বিজেপি কমচে কম 10-15% আহি যাব। গতিকে আমাৰ জিকাটো খাটাং, বেলেগে কোনে এইটো এফেক্ট কৰিব নোৱাৰে।